নমস্কাৰ কৃষ্ণ কৃপাময় চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে সপ্তম অধ্যায় সমাপ্ত হৈছে। এতিয়া আছে অষ্টম অধ্যায় অক্ষৰ ব্ৰহ্মযোগ পদ। অৰাম শুনিতয় মেধ্য মাংস যাহাৰ ভোজন এনুৱাৰাই সখী কৃষ্ণে তাইৰ পিলাস্তন মাৰিবে আহিলা তথাপিতো দিলা গতি হেনয় কৃষ্ণৰ পদে নচাৰু কমতি কৃষ্ণে কহিলন্তয়ন্তে সপ্তময় অধ্যায়ত ব্ৰহ্ম কৰ্ম আদি যে পদাৰ্থ গোটা হাত পাৰ্থে বোলে শুনিও ক দৈৱ কীৰ সুত কাক বুলি ব্ৰহ্ম কৰ্ম কোনয় অধীভূত অধিদেৱয় অধ্যাত্মক জানিকে নমতে অধিযজ্ঞ ভিন্ন কৰি কহিলা পূৰ্বতে অৰাম কৃষ্ণে বোলে পাৰ্থ কিনো পুছিলা মৰ্ম যি গোট অক্ষৰ নিষ্ঠে সেহি গোট ব্ৰহ্ম সবাকো ব্যাপিয়া যিটো আছে নিৰন্তৰ যাতো নচলয় এতে বোলয় অক্ষৰ কৃষ্ণে বোলে অক্ষৰ যে ব্ৰহ্ম কৰি বোলে সবাক ব্যাপিয়াই আছে এতে কণ চলে জীৱকে হে আত্মা বোলে জানা ধনঞ্জয় স্বভাৱতে ভোক্তা ৰূপে দেহতে আশ্ৰয় ও দেৱ কয়োতে শ্ৰী যজ্ঞ দ্ৰব্য কৰে ত্যাগ তাকে কৰ্ম বোলে জানিও কম ভাগ একাদশ ইন্দ্ৰী মায়া মদয় অহংকাৰ পঞ্চভূত সূক্ষ্ম পঞ্চ তন্মাত্ৰ তাহাৰ এহি খেচ বিশ্বতত্ৰে দেহ হুয়া জুত জানিবা দেহকে বোলয় অধিভূত অধিদেয় যাক বুলি পুৰুষ বৈৰাগ সৰ্বঠায়ে থাকে সূৰ্যা মণ্ডলৰ মাজ তেহু আদি পুৰুষ সৰ্ব দেৱতাৰ পতি
তই অধিদেৱ জানামতি ৰামই অধিযজ্ঞ সভা হাৰে অন্তৰ্যামী প্ৰবৰ্তক নিয়ামক ফলদাতা আমি অমুকয় অন্তৰ্যামী জানি বুলয় ঈশ্বৰ এই বুদ্ধি নিষ্ঠা ভক্তি বাঢ়ে পুৰুষৰ আচুক জানিবে নাম লবে কবাৰ দেহ যত পাপ আছে চন্ন হুৱে তাৰ সৰ্বদা যে স্মৰে তাৰ কি কহিবু কথা মৃত্যুকালে স্মৰণৰ শুনিও ব্যৱস্থা প্ৰাণ প্ৰয়াণত যিটো মোৰ নাম লয় মোৰ স্বৰূপ কপায়া চতুৰ্ভুজ হয় ৰাম আচুক মোহৰ কথা প্ৰাণী আছে যত দেশয় চিন্তয় যদি মৰণ কালত জীৱা জীৱা বস্তু কস্মৰিয়া প্ৰাণেৰে মৰিয়া জন্ম কলভি তাৰ ৰূপ ধৰে কিন্তু বাল্যকাল হন্তে স্মৰে যিটো লোক হেহি সংস্কাৰে মৰণতো স্মৰে মোক পূৰ্ব জনমৰ যাৰ আশয় বাসনা অনায়াসে মৃত্যুকালে স্মৰে সেহি জনা মোৰ নাম স্মৰণে অভ্যাস নাহি যাৰ যদি লোকে স্মৰা মুখে নাখে তাৰ দৃঢ় কৰি ৰাম কৃষ্ণ বোলে কৰ্ণ মূলে তাক নুশুনিয়াই বাপ মাত্ৰ বোলে মনে কৰ জন্ম তাৰ আছে পাপ ৰাখি তবোধ কৰামে চতুৰ্বৃত্তি ঢাকি আঁকি যিকালত পুৰুষৰ প্ৰাণ হুৱে হত এই ৰূপে চিন্তিবে হৃদি কমলত জগত আধাৰময়ী ব্যাপক ঈশ্বৰ অনুটো অধিক সূক্ষ্ম মনয় গোচৰ কোটি সূৰ্য প্ৰকাশয় প্ৰকৃতি তপৰ অন্তকালে ভক্তিযুক্ত হুয়া স্মৰে নৰ ৰাম ঈশ্বৰ পদাৰ বিন্দে প্ৰৱেশিয়া মতি মনক নিশ্চল কৰি পাৱে ব্ৰহ্মগতি ৰাম হেন জানি অভ্যাসে পুৰিয়া সৰ্বদাই স্মৰণ চিন্তন মূলতৰ নয়ুপাই স্মৰণ চিন্তন ভাগ কহে যিটো জন হেহি গুৰু মোৰ টান বন্ধু চৰণ সাংখ্য স্বধৰ্মৰ লাভ এহি হে কাৰণ
অন্তকালে স্মৰিয়া বুলয় নাৰায়ণ সামান্য স্মৰণ যেন কহিলুই মত মন বৈশ কৰি চিত্ৰে তাৰ কহু তত্ৰ বেদৰ তত্ৰক যিটো জানয় সকলে তাৰা সবে যাহা কয় ক্ষৰ বুলি কৰি বোলে ৰাগতে সকাম ক্ৰোধ কৰিয়া নিৰোধিয়া মন ঐশ্বৰত প্ৰৱেশিয়া খোজে যিটো জন ব্ৰহ্মচৰ্য ধৰিয়াগে গুৰু পাখিয়া উপদেশ সাধি ব্ৰহ্ম পদ পাৱে গয়া স্বৰূপে তোমাত মই কহো তাৰ বুধ দেহৰ নদাৰ কৰিব নিৰোধ ঔৰাম হৃদিত মন কনিয়া ৰাখিব নিচলে ভ্ৰমৰ মধ্যত প্ৰাণ থৈব যোগ বলে আধাৰৰ হন্তে যেন প্ৰণৱ ঘণ্টা নাদে উচাৰিয়া স্মৰণ কৰিব প্ৰাণ যাইতে ব্ৰহ্মৰ প্ৰতিমা নিষ্ঠে জানিবা প্ৰণৱে প্ৰণৱয়ো স্মৰণে শিকাৰণে গতি পাৱে ঔৰাম ভকতে সাকাৰ ৰূপ চিন্ত্ৰী নাম স্মৰে জ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধিক কৰে ৰাম কৃষ্ণে বোলে দেখা নানা পন্থে গতি পায় হুল ভয়ানন্দ কিন্তু ভক্ত বিনা নায় সাংখ্য যে অষ্টাংগ জ্ঞান ব্ৰহ্মচৰ্য যোগে নামত বিশ্বাস ভৈলে এতেকে লাগে অনন্য শৰণ লৈয়া স্মৰে যিটো লোক যদ্যপিয় জিত ময়িত ভুজিনে মোক ও মোৰ পদ পাই কিছু নোখোজয় জন্ম মৃত্যু এৰাই সিটো তৰ সংসাৰ বেচাত কামিৰ যেন নুগুচয় ৰতি সেই মতে হৰিপদে নচাৰয় মতি ৰাম কয় গোবিন্দ মিছে শুনা হবে নৰ কালে গ্ৰাহীয়াকে দেখা বিলম্বন কৰ হাসিতে খেলিতে কতো
2